হেল্ল' বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেৰে আপোনালোকৰ মাজলৈ আহিছোঁ। জনপ্ৰিয় অভিনেতা নয়ন নিলিমৰ এটা ভাল খবৰ আহিছে। সেই ভাল খবৰটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। খবৰটো জনোৱাৰ আগতে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। বহুদিন ধৰি অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নিলিমৰ ছবি উলিওৱা নাছিলে। তেওঁ এখন অহা 4 নৱেম্বৰত ছবি মুক্তি লাভ কৰিব। ছবিখনৰ নাম হৈছে বন্ধু। পুনৰবাৰ তেওঁৰ ছবি সকলোৱে দেখা পাব। যিসকলে তেওঁৰ চিনেমা চাই ভাল পায় তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ এইটো। ছবিখনৰ কিছু মুহূৰ্ত আপোনালোকৰ দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে কি আহি আছে? কি তুই গম নাই পাই নেকি? কি আছে আহে? তো গাইস বহুত জলদি আহি আছে। মাম্মা আহি আছে। কি তুমি গম নোপোৱা নেকি আহি আছে যে? কি আহি আছে কি আহি আছে? এইটো চা। কি পাহৰিলে নেকি বন্ধু? হাজাৰ লকডাউনে আমাৰ বন্ধুত্ব এনাজৰীডালক ছিঙিব নোৱাৰিলে। সেয়েহে আমি আহিম অহা 4 নৱেম্বৰত আপোনাৰ এই কাষৰ ছবিগৃহত। নমস্কাৰ।